हादोरसानि दाब दाब जिल्लानि फरायसालिफोराव आसाम सोरखार सोलोंथाइ बिफाननि गुणोत्सव हाबाफारिया सोलिगासिनो। बेबादिनो दिनै नैथि खोलोब गुणोत्सव सोलिबाय थानाय समाव थाखो 2नि आनजादनि सोंथि बिलाइखौ बिमा रावनि सोलायै इंराजि राव खालामनायनि हेंथायै तामुलपुर जिल्ला सिंनि गरेस्वर हालामनि माखासे फरायसालिफोराव बर' थुनलाइ आफादनि नेहाथारि बिनय नार्जारि आरो गरेस्वर दखरा एबसुनि दैदेनगिरि मानब चन्द्र बर'नि दैदेननाय मोनसे हानजाया जथायै होबथानाय हाबाफारि लायो। गुबुन फारसे बे होबथानाय हाबाफारिनि गेजेरजों बर' थुनलाइ आफादनि नेहाथारि बिनय नार्जारि बिथाङा खौरांगिरिनि सिगाङाव आथिखाल सोलिबाय थानाय आसाम सोरखारनि गुणोत्सवनि थाखो 2नि सोंथि बिलाइया बिमा रावनि सोलायै इंराजि रावै सेबखांनायखौ गोख्रों रावजों सोंखारिनायजों लोगोसे बे सोंथि बिलाइजों आनजाद लिरहोयोब्ला फरायसाफोरा जेंना जानायजों लोगोसे फरायसालिफोरा मोननांगौ बायदि ग्रेडखौ मोननो हानाय नङा होनना ओरैबायदि बुङो। नमस्कार সকলোলৈকে মই মোৰ ফালৰ পৰা নমস্কাৰ জনাইছোঁ। আজি গুণোৎসৱৰ দ্বিতীয় পৰ্যায়ৰ পৰীক্ষা অনুষ্ঠিত হৈছে আৰু এই পৰীক্ষাত আমি আমাৰ বড় সাহিত্য সভা আৰু বড় ছাত্ৰ সন্থা এই দুয়োটা সংগঠনে যেহেতু ক্লাছ 6ৰ বিজ্ঞান আৰু গণিত এই দুটা বিষয়ত ইংৰাজীত ইতিমধ্যে প্ৰশ্ন আহিছে আৰু এই প্ৰশ্ন অহাৰ বাবে ছাত্ৰ ছাত্ৰীসকলে যেহেতু বড় মাধ্যমত বা নিজৰ মাতৃভাষাত শিক্ষা গ্ৰহণ কৰিছিলে, এই শিক্ষা গ্ৰহণ কৰাৰ পৰিণতি হিচাপে সেই ল'ৰা ছোৱালীসকলে ইংৰাজী ভাষাতে উত্তৰ দিব নোৱাৰে। তাৰ কাৰণে আমি এই পৰীক্ষা বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু এই কথা আমি আমাৰ অসম চৰকাৰক বাৰে বাৰে জনাইছিলোঁ যাতে অসমীয়া মাধ্যম আৰু বড় মাধ্যমতে যাতে শিক্ষা দিয়াৰ ব্যৱস্থা হয় আৰু এই কথা চৰকাৰেও মানি লৈছিলে যে বড় মাধ্যম, অসমীয়া মাধ্যম আৰু বাঙালী মাধ্যমতে শিক্ষা দান কৰিব আৰু যিসকল ইচ্ছুক ইংৰাজীতেও শিক্ষা গ্ৰহণ কৰিব পাৰিব সেই কথা কোৱা হৈছিলে। আৰু এইটো যোৱা 2023 চনৰ 29 আগষ্ট তাৰিখে আমাৰ চূড়ান্ত সিদ্ধান্তৰ উপনীত হৈছিলোঁ যে মাননীয় শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে কৈছিল যে বড় মাধ্যমৰ ল'ৰা ছোৱালীয়ে বড় মাধ্যমতে লিখিব পাৰিব আৰু অসমীয়া মাধ্যমৰ ল'ৰা ছোৱালীয়েও অসমীয়া মাধ্যমত বা বাঙালী মাধ্যমৰ ল'ৰা ছোৱালীয়ে বাঙালী মাধ্যমতে প্ৰশ্ন পাব আৰু উত্তৰ দিব পাৰিব সেই কথা কৈছিল। কিন্তু আমি দেখিলোঁ যে যিটো গুণোৎসৱ হ'ল এই গুণোৎসৱত ক্লাছ 6ৰ গণিত আৰু বিজ্ঞান, এই গণিত আৰু বিজ্ঞান ইতিমধ্যে ইংৰাজীত ছপা কৰি ছাত্ৰ ছাত্ৰীৰ মাজত বিতৰণৰ পিছতহে আমি গম পালোঁ যে স্বাভাৱিকতে আমাৰ যিটো কথা উল্লেখ কৰিছিল, যিটো কথাত আমি উপনীত হৈছিলোঁ যে আমাৰ মাতৃভাষাৰ মাধ্যমেদি শিক্ষা গ্ৰহণ কৰিব পাৰিব, মাতৃভাষাৰ মাধ্যমেদি যিকোনো প্ৰশ্নৰ উত্তৰ দিব পাৰিব, সেই সুযোগ ল'ৰা ছোৱালীক বঞ্চিত কৰা হ'ল। আৰু এই বঞ্চিত কৰাৰ কাৰণে আমি বড় ছাত্ৰ সন্থা আৰু বড় সাহিত্য সভাই যৌথভাৱে আমি যোৱা যিটো পৰীক্ষা, এই যিটো আমাৰ গুণোৎসৱ, এই গুণোৎসৱ আমি বৰ্জন কৰিছোঁ আৰু এই দ্বিতীয় পৰ্যায়ৰ যিটো গুণোৎসৱ, এই গুণোৎসৱো আমি বৰ্জন কৰাৰ কাৰণে সিদ্ধান্ত লৈছোঁ। আৰু আজি সেইকাৰণে আমি বিদ্যালয় গৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলক আৰু শিক্ষকসকলক বুজোৱানি দিয়াৰ মাজেদি আমাৰ ছাত্ৰ ছাত্ৰীসকলেও শ্ৰেণীৰ পৰা বৰ্জন কৰিছে। যদি বন্ধ নহয় আপোনালোকে কি ব্যৱস্থা ল'ব? আমি ইয়াৰ পিছৰ পৰ্যায়ত আমি আন্দোলন সংগঠিত কৰিবলৈ আমি বাধ্য হ'ম। ৰাইজৰ বিক্ষোভনা চলি আছে। এইটো ক্ষেত্ৰতো আমি ক'ব লাগিব যে আমাৰ যিটো আলোচনা হৈছিল, যিটো আমি দেখিছোঁ বহু জ্ঞানী গুণী তথা বিজ্ঞানীসকলে কৈ গৈছে যে নিজৰ মাতৃভাষাতেই আচলতে বিজ্ঞান আৰু গণিত ভালদৰে পুংখানুপুংখভাৱে জ্ঞান আহৰণ কৰিবলৈ সুযোগ পায় আৰু তাৰ মাজেদি ভালকৈ জ্ঞান আহৰণ কৰি পিছৰ পৰ্যায়ৰ যিটো শ্ৰেণী, সেই পিছৰ পৰ্যায়ৰ শ্ৰেণীসমূহত ভালকৈ উত্তীৰ্ণ হ'ব পাৰে, ডাক্তৰ ইঞ্জিনিয়াৰ হ'ব পাৰে। আমি দেখিছোঁ বহুকেইজন অসমীয়া মাধ্যমত পঢ়িও, বহুকেইজন বড় মাধ্যমত পঢ়িও ডাক্তৰ ইঞ্জিনিয়াৰ হৈছে, কিন্তু তেওঁলোকে যুক্তি দিব বিচাৰে যে ডাক্তৰ ইঞ্জিনিয়াৰ হ'ব লাগিলে ইংৰাজী মাধ্যমত পঢ়িব লাগিব। এই যুক্তি আমি খণ্ডন কৰিছোঁ আৰু এই যুক্তি ক্ষেত্ৰত চৰকাৰেও হাৰ মানিছে আৰু তাৰ পিছৰ পৰ্যায়ত নিজৰ মাতৃভাষাতে শিক্ষাদান কৰিম বুলি শিক্ষাদানৰ ব্যৱস্থা কৰা হ'ব বুলি কোৱা হৈছিল। কিন্তু আমি পুনৰবাৰ দেখিলোঁ যিটো আমাৰ গুণোৎসৱ, এই গুণোৎসৱৰে ইয়াৰ পৰিণতি উল্টাকৈ আমি দেখিবলৈ পালোঁ। তাৰ পৰা আমি দেখিছোঁ যে আমি ধৰি ল'বলৈ বাধ্য হৈছোঁ যে যিটো ভেক ভাওনা, গুণোৎসৱটো আচলতে ভেক ভাওনা, কাৰণ ইয়াৰ মাজেদি যিহেতু ইভলিউশ্যন হ'ব, মূল্যায়ন হ'ব, এই মূল্যায়নৰ নম্বৰ কম পাব। নম্বৰ যেতিয়া কম পাব, স্বাভাৱিকতে এই নম্বৰ কম পোৱাৰ লগে লগে বিদ্যালয়সমূহৰ যিটো মানদণ্ড, যি গ্ৰেড পাব লাগে সেই গ্ৰেড নাপাব আৰু স্বাভাৱিকতে অসমত প্ৰতিখন বিদ্যালয়ে য'ত ক্লাছ 6 আছে, সেই ক্লাছ 6 থকা বিদ্যালয়সমূহত স্বাভাৱিকতে ল'ৰা ছোৱালীয়ে ইংৰাজী মাধ্যমত উত্তৰ দিব নোৱাৰে
আৰু তাৰ কাৰণে ইভেলুৱেশ্যনত শূন্য পাব আৰু শূন্য পোৱাৰ লগে লগে বিদ্যালয়ৰ মানে কি পাব গ্ৰেডটোৰ মানে A+B গোটেইখিনি যদিও মানে আছিল সেই গ্ৰেডটো একেবাৰে ডাউনত অৱনীত হ'ব গতিকে সেইকাৰণে আমি চৰকাৰক আহ্বান জনাম এই ব্যৱস্থা যাতে অৰ্থাৎ যিটো মানে ক্লাছ 6ৰ ইংৰাজী মানে যিটো ছপা ইংৰাজীত যিটো প্ৰশ্ন এইবিলাক উঠাই লৈ পুনৰবাৰ যাতে ক্লাছ 6ৰ মানে নিজৰ মাতৃভাষাত যাতে মানে প্ৰশ্নৰ উত্তৰ মানে প্ৰশ্ন পায় আৰু এই প্ৰশ্নৰ উত্তৰ যাতে ল'ৰা ছোৱালীয়ে উত্তৰ দিব পাৰে আৰু তাৰ মাজেদি যাতে গ্ৰেড মানে ভাল গ্ৰেড আনিব পাৰে সেই ক্ষেত্ৰত যাতে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰে তাৰ বাবে চৰকাৰৰ ওচৰত আমি দাবী জনাইছোঁ